Hello everyone. আজি কাতি বিহু আন এটাৰ নাম হ'ল কঙালী বিহু। শাক পাচলি অভাৱৰ কাৰণে কাতি বিহু কঙালী বিহু বুলি কোৱা হয় আৰু সকলোৱে পথাৰত ধান চাবলৈ আহে আৰু সন্ধিয়া হ'লে সকলোৱে চাকি জ্বলাই লক্ষ্মী দেৱীক প্ৰাৰ্থনা কৰে। কাতি বিহুৰ দিনা সকলোৱে ভঁৰাল পথাৰ সকলোতে চাকি জ্বলাই ধান মুঠি অধিক উৎপাদনৰ কামনা কৰে আৰু এয়া দেখিছেনে আমাৰ ইফালে ইমান ধুনীয়া ধান ওলাইছে আৰু মাছুমে মই চাবলৈ আহিলোঁ আজি কাতি বিহু যিহেতু ভাবিছোঁ আপোনালোকক ভিডিঅ' এটা কৰি দেখাওঁ বুলি আৰু দেখিছেনে আমাৰ ইফালে ধান ওলাইছে আৰু আমাৰ ইফালে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ এটা হৈ আছে আৰু মোৰ আজিকা লাগি আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে ধানো ওলাইছে আৰু চবেই সন্ধিয়া আহি পেলাই চাকি জ্বলাব লক্ষ্মী দেৱীক প্ৰাৰ্থনা কৰিব আৰু মোৰ কথাকেইটা শুনি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।